ব্লগ চাই আছে আপোনালোকে আৰু ফাইনেলি পালো আহি মন্দিৰটো আগলৈ চাই থাকিব দেখুৱাই আছো আহি গ'লো কেদাৰনাথ মন্দিৰ পাই গ'লো আৰু ইয়াৰ পৰিৱেশটো দেখুৱাই আছো চাই থাকিব তো গাইছ যিটো সপোন আছিল আজি সপোন দিঠক হৈ গ'ল মানে কি ক'ম আপোনালোকক মানে ভাবিব পৰা নাই যে মই কেদাৰনাথ মন্দিৰ পালোঁ আহি কি ক'ম তো এবাৰ চাওক না গাইছ কি ক'ম আৰু এতিয়ালৈকে দৰ্শন হোৱা নাই গা পা ধুই ওলাই আহিলোঁ আৰু এতিয়া দৰ্শন কৰিম বহুত লাইন গাইছ দেখি যাওক আপোনালোকে লাইন পাতিব লাগিব এতিয়া তো এনেকৈ চাই থাকিব আগলৈ দেখুৱাই আছোঁ আৰু দেখিছে আপোনালোকে ইমান লাইন মানে কি ক'ম আপোনালোকক মানে ৰাতিপুৱা 5 বজাৰ পৰা এনেকুৱা ভিৰ হয় মানে দৰ্শনৰ বাবে তো আমি এনেকৈ লাইনতে থিয় হৈ আছোঁ বাৰু তো আগলৈও দেখাই আছোঁ চাই দেখিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু এনেকৈ আগবাঢ়ি আছোঁ লাহে লাহে দৰ্শনৰ বাবে তো গাইছ দৰ্শন হৈ গ'ল বাৰু বহুতেই মানুহ বহুতেই ভিৰ তো কিমান মানুহ দেখিছে আপোনালোকে তো আগলৈও দেখাই আছোঁ মই চাই থাকিব গাইছ হৰ হৰ মহাদেৱ আৰু এটা আপোনালোকক মই কথা ক'বলৈ বিচাৰোঁ কথাটো হ'ল যে আমি যি উদ্দেশ্য লৈ কেদাৰনাথ মন্দিৰলৈ গৈছিলোঁ যে আমি এটা বিশ্ব শান্তিৰ বাবে হোম যজ্ঞ কৰিম বুলি তো সেই হোম যজ্ঞটো আমি কৰিব নোৱাৰাৰ কাৰণ এটাই যে তাতে বহুত বৰষুণো হৈ আছিল আৰু মেইন কথাটো হ'ল আপোনাৰ বলবমৰ মাহ পৰিছিল আৰু বলবমৰ মাহ চলি থকাৰ কাৰণে তেওঁলোকে হোম যজ্ঞ নকৰে একদম শেষ বলবমৰ যিটো তেওঁলোকে এটা যজ্ঞ কৰিম বুলি কৈছে আৰু সেই যজ্ঞটোৰ কাৰণে আমি তেওঁলোকক দক্ষিণা এটা দি আহিছোঁ তো এনেকৈ চাই থাকিব আগলৈও দেখুৱাই আছোঁ আৰু আপোনালোকে একেবাৰে আমাক ভুল নুবুজিব আমি তেওঁলোকক দক্ষিণা দি আহিছোঁ আৰু তেওঁলোকে যি হোম যজ্ঞ কৰিব তো তেওঁলোকে যজ্ঞৰ ভিডিঅ' আমাৰ তাত পঠাম বুলি কৈছে তো কি ক'ম আৰু আপোনালোকক তো সকলোৱে একেলগে হৰ হৰ মহাদেৱ কমেণ্ট লিখি পঠিয়াব বুলি আশা কৰোঁ তো চাই থাকিব আগলৈ আৰু মন্দিৰটোৰ কেইটামান ৰহস্যময়ী কথা আছে আপোনালোকক ক'ব বিচাৰোঁ মন্দিৰটো যি দেখিছে আপোনালোকে গোটেইবিলাক শিলেৰে বনোৱা আৰু মন্দিৰটো কোনো ধৰণৰ চিমেণ্ট ইউজ কৰা নাই তো ভালকৈ চাব পাৰে আপোনালোকক মই দেখুৱাই আছোঁ স্ক্ৰীণত তো ইয়াতে কোনো ধৰণৰ চিমেণ্ট ইউজ কৰা হোৱা নাই তো আৰু এই মন্দিৰটোৰ যি গছ চাকি আছে তো চাকি গছ ছমাহ ধৰি জ্বলি থাকে মানে মন্দিৰ বন্ধ হোৱাৰ পিছতো কি ক'ম আৰু যি গংগাৰ পানী তো গংগাৰ পানী মন্দিৰৰ পিছ চাইডে আছে আপোনালোকক দেখুৱাবলৈ পাই মই বহুতেই সুখী হৈছোঁ আৰু ময়ো এনেকৈ লৈ লওঁ অলপমান ঘৰৰ বাবে অলপ আৰু আগলৈ চাই থাকিব দেখুৱাই আছোঁ মই আৰু মই ভীমশিলৰ ওচৰলৈ আহিছোঁ আৰু এই ভীমশিলটো হ'ল 2013 চনত যিটো প্ৰলয় হৈছিল প্ৰলয়টোত আপোনাৰ মন্দিৰ বচাইছিল এই শিলটোৱে আৰু কি ক'ম আপোনালোকক গাইজ চাওক না এবাৰ ভালকৈ মানে ইমান ডাঙৰ শিল আৰু মন্দিৰৰ পৰা আপোনাৰ 10 ফুট বা 12 ফুট দূৰত্বত এই শিলটো পৰিছে আহি আপোনালোক কি ক'ম তেও মন্দিৰ একো হোৱা নাই যেনে মন্দিৰ তেনেকুৱাকৈ ৰখি গৈছে আৰু এয়া দেখিছে আপোনালোকে সেইবিলাক প্ৰলয় সিফালৰ পৰা মানে নামি আহিছিল প্ৰলয় তো এনেকৈয়ে চাই থাকিব দেখুৱাই আছোঁ আগলৈও আৰু কি ক'ম গাইজ এক ভাবিব নোৱাৰা অনুভূতি কি ক'ম আৰু এই শিলবোৰ যে দেখিছে এটাৰ ওপৰত এটা মানে থিয় কৰাই থোৱা তো আমাৰ নিচিনা মানুহে তাতে ধুনীয়াকৈ মানে চিন এটা কৰি থৈ দিয়া নিচিনাকৈ থৈ দিছে তো চাই দিম তো গাইজ দেখিছে আৰু এইটো হ'ল পিছফালৰ মানে আপোনাৰ পৰিৱেশ মন্দিৰৰ পিছফালৰ পৰিৱেশ আৰু সেয়া আগফালৰ পৰিৱেশ দেখাইছোঁ মই আপোনালোকক আৰু পিছফালৰ পৰিৱেশ সেয়া আৰু এইটো ভীমশিলটো দেখাইছোঁ মই আপোনালোকক মানে কি ক'ম আপোনালোকক আৰু এই ভীমশিলটোৱে মানে 2013 চনত যিটো বান আহিছিল সেই বানটোত আপোনাৰ আমাৰ এই শিৱ বাবাৰ যি থান আছিল থানখন বচাই দিছিল দেখিছে আপোনালোকে সেইফালৰ পৰাই মানে পানী আহিছিলে এইফালে পুৰা পানী আহিছিল আৰু সেই দেখিছে একদম মানে ঠাণ্ডা হৈ আছে মানে গোটেই জেগাবোৰ কাৰণ পানীয়ে শেষ কৰি দিছিল 2013 চনত আৰু এতিয়া কিছু কিছু জেগা মানে ঠিক কৰি আছে বাৰু আৰু যিটো নদীয়ে কৰিছিলে সেই নদীটোৰ নাম হৈছে মন্দাকিনী নদী আছিল তো চাই থাকিব আগলৈ দেখুৱাই আছোঁ মই বানপানীৰ পিছতে মানে এনেকুৱাকৈ কাম ষ্টাৰ্ট কৰি দিছে মানে কাৰণ গমে পাইছে 2013 চনত ভয়ংকৰ এটা প্ৰলয় হৈছিল তো সেই প্ৰলয় নহ'বৰ কাৰণে এতিয়া আৰু এনেকৈ কাম কিছুমান চলাই আছে তো আগলৈ চাই থাকিব দেখুৱাই আছোঁ মই
আদি শংকৰা এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে আপোনাৰ কেদাৰনাথ মন্দিৰ স্থাপন কৰিছিল আৰু তেওঁৰ সমাধি আপোনাৰ কেদাৰনাথ মন্দিৰৰ পৰা 200 মিটাৰ দূৰত্বত আছে তো আপোনালোকে কেতিয়াবালৈ গ'লে নিশ্চয় যাব সেইটো সমাধিলৈ আৰু ফাইনেলি পালোঁ আহি আদি শংকৰাৰ সমাধি আৰু এইটো দেখিছে আপোনালোকে কি ধুনীয়াকৈ ৰখা হৈছে আৰু এইটো কি ক'ম আৰু আপোনালোকক এনেকুৱা এটা পৰিৱেশত কি ক'ম কি ক'ম মানে বুজাব নোৱাৰা কি ক'ম আৰু বুজাব পৰা নাই মই আপোনালোকক মানে পানী মানে এটা পানী আছে ভিতৰত মন্দিৰৰ ভিতৰত আপোনালোকে যদি হৰ হৰ মহাদেৱ বুলি কয় মানে পানী উতলি আহে তো মানে এটা বৰ অদ্ভুত তো গাইজ চাই থাকিব দেখুৱাই আছোঁ মই হৰ মহাদেৱ হৰ মহাদেৱ হৰ মহাদেৱ হৰ মহাদেৱ হৰ মহাদেৱ আৰু সেইদিনাখন ৰাতি হোৱাৰ ফলত মই আপোনালোক এইবোৰ বস্তু দেখুৱাবলৈ নোৱাৰিছিলোঁ আজি দেখুৱাই দিছোঁ আৰু এই হেলিপেডটো আপোনাৰ মন্দিৰৰ পৰা 1 কিলোমিটাৰ দূৰত আছে তো চাই থাকিব গাইজ আৰু আমি যিদিনাখন মন্দিৰত আহিছিলোঁ সেইদিনাখন ৰাতি হৈ গৈছিল ৰাতি হোৱাৰ কাৰণে আপোনালোকক এই পৰিৱেশটো দেখুৱাব পৰা নাছিলোঁ আৰু এতিয়া ঘৰলৈ উভতি আছোঁ আৰু ঘৰলৈ উভতি থকাৰ ফলত আপোনালোকক মই এই পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ তো চাই থাকিব বৰফ আৰু এনেকৈ কেদাৰনাথ মন্দিৰ আহিলে আপোনালোকে এনেকৈ পাই যাব এতিয়া ঘৰলৈ উভতি আছোঁ তো